সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে ব্যাপক হাৰত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ ভোৰবন্ধাৰ বিজেপি, কংগ্ৰেছ, এজিপি কি নিৰ্দলীয় সকলো প্ৰাৰ্থীয়ে ক্ষিপ্ৰগতিত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ইফালে বিজেপি দলৰ পৰা প্ৰাৰ্থীৰ টিকট নেপাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ ওলাইছে ৭৬ নং ভোৰবন্ধা গাঁও পঞ্চায়তৰ ৰেখামণি দেৱীয়ে। ইফালে বিজেপি দলৰ পৰা টিকট নোপোৱা দলটোৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰেখামণি দেৱীয়ে। নিৰ্দলীয়কে উঠিছো কাৰণ বহুত আশা কৰি আছিলোঁ বিজেপি টিকেট পাম বুলি পেলাই। বিজেপি ফালৰ পৰা বহুত কষ্টও কৰিলোঁ কিন্তু নেপালোঁ, সেইবিলাক একো নেপালোঁ। সময়ত মোক প্ৰলোভন দি তাৰপিছত দুখৰ বিষয় প্ৰলোভন দি ক'লে যে টিকেটটো দিমেই আপুনি সাজু হৈ থাকক বা হেৰিলৈ ওলাই আহক, টিকেটটো দিম বুলিয়ে ক'লে। কিন্তু টিকেটটো নিদিয়াৰ কাৰণে মই গোটেইখিনি কাম হ'লেই যেতিয়া সেইকাৰণে মই জেদ এটাও লাগিল। ৰাইজসকলেও পৰামৰ্শ ল'লোঁ, ৰাইজেও সকলোৱে ক'লে নিৰ্দলীয়কে উঠক বুলি, সেইকাৰণে মই আগবাঢ়ি গ'লোঁ। আপুনি কোন দলৰ পৰা টিকেট বিচাৰিছিলে? বিজেপি বা ইয়াত বিজেপিৰ পৰা কাক টিকেট দিছে? বিজেপি ফালৰ পৰা নহয়, এতিয়া ঐক্যমঞ্চ, জাতীয় ঐক্যমঞ্চৰ ফালৰ পৰা টিকেট দিছে। বিজেপিৰ ফালৰ পৰা দিয়া হেঁতেন কিজানি পালোঁ হয়। তাৰমানে বিজেপিক নিদিয়ে, জাতীয় ঐক্যমঞ্চক দিছে। আনপিনে বিজেপি দলৰ বিপুল সঁহাৰি লাভ কৰি ৰাইজৰ হকে কাম কৰি যাবলৈ আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰুণজুণ ডেকাই। বৰ্তমান আমাৰ এতিয়া পুৰা জোৰ দি পেলাই প্ৰচাৰ চলাই থকা হৈছে। মই ভাৰতীয় জনতা দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ বিজেপি। আৰু আমাক দেখিছে আই মাতৃসকল আৰু আমাৰ AP মেম্বাৰ তেখেতো আহিছে। আমি এতিয়া প্ৰচাৰ চলাবলৈ গৈ আছোঁ। আৰু আমি জানিব পাইছোঁ যে তিৱা জাতীয় ঐক্যমঞ্চ যি সংগঠন আছে, সেই সংগঠনে আপোনালোকৰ সম্পূৰ্ণ ছাপোৰ্ট দিয়া অৱস্থিত। আপোনালোকে ভোৰবন্ধা পঞ্চায়তত কিমান সমৰ্থন আগবাঢ়িছে? আমাৰ তেখেতসকলে পূৰা সমৰ্থন আগবাঢ়াইছে। আমাৰ গোটেইখিনি আমাক এৰিয়ে দিছে, তেখেতসকলে পূৰা সমৰ্থন আগবঢ়াইছে। আপোনাৰ যি নিৰ্বাচন হৈছে, আপোনাৰ মূল ইছ্যু কি লৈছে? আমি জনতাৰ উন্নয়ন, সেইখিনি। বিজেপি দলৰ এজন প্ৰাৰ্থীয়ে আকৌ ৰাইজৰ বিপুল সঁহাৰিৰে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে নিৰ্বাচনত অসম গণ পৰিষদ দলে কোনো প্ৰভাৱ নেপেলায় বুলি সাংবাদিকৰ আগত অৱগত কৰে। ভোৰবন্ধা ৭৬ নং গাঁও পঞ্চায়তৰ ৫ নং আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু জাতীয় ঐক্যমঞ্চৰ যি মিত্ৰজোঁটৰ কাৰণে আমাৰ পঞ্চায়তবিলাক বিভাগ হ'ল, তাৰ ভিতৰত আমাৰ ভোৰবন্ধা পঞ্চায়তটো বিজেপি দখলত দি দিছে। সেই সূত্ৰে মই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। আৰু আমাৰ বিজেপি চৰকাৰে বৰ্তমান যিখিনি কাম কৰি আছে, জনকল্যাণমূলক কাম, সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া। আৰু ৰাইজে এতিয়া বুজি পাইছে যে কাৰ চৰকাৰ দিনত কিমান কাম হৈছে। মুঠতে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে মৰিগাঁও জিলাৰ ভোৰবন্ধাৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থীসকল এনেদৰে সাজু হোৱা পৰিলক্ষিত হৈছে। মৰিগাঁৱৰ পৰা পুলিন কাকতিৰ ৰিপৰ্ট, বি লাইভ নিউজ।